Hello everyone, সকলোকে স্বাগতম জনাইছো ইটো হিটো মনৰ কথা ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লে আজি আসলে ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰা কথা আছিল কিন্তু ৰাতিপুৱা ইমানেই লৰালৰি হ'ল সেই কাৰণে ভিডিঅ' কৰা নহল আৰু এতিয়া আৰম্ভ কৰিছো আজি আসলতে আমাৰ ভতিজাটোৰ জন্মদিন আৰু এইটা ৰৈ আছে আপোনালোকক দেখুৱাম অকণ আৰু অকণমান একদম পাতলাইটকৈ মেকআপ অকণো কৰিছোঁ নকৰাও নহয় চাই থাকক ভিডিঅ'টো দেখুৱাই থাকিম আমাৰ এগৰাকী ফটো মৰাত ব্যস্ত একদম ফটো মাৰিবলৈ ৰেডি হৈ আছে আৰু এয়া খুৰী আছে এগৰাকী আমাৰ হাই কৈ দিয়া তুমি আমাৰ ঘৰলৈ কেলে আহিছা কৈ দিয়া হাতটো নমাই দোৱা বাৰ্থডে খাবলৈ হয় নে কাৰ বাৰ্থডে তোমাৰ কাইলৈহে কাৰ বাৰ্থডে ৰাজদাদা বাৰ্থডে হয় নে হেপী বাৰ্থডে ৰাজদাদা কৈ দিয়া এনেকৈ এয়া আমাৰ ৰাইজসকল আগফালে বহি আছে আৰু এগৰাকী ফটো মৰাত ব্যস্ত আৰু লাহে লাহে এয়া দুই একে আহিছে আৰু জন্মদিনলৈ বুলি অকণমান দেখুৱাই থাকিম দিয়ক চাই থাকিব আৰু এয়া কেক ৰেডি সকলোবোৰ এয়া ৰৈ আছে কেক কটা হ'ব আৰু এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো এইয়া কাজু নিচিনা লাগিছে আমি খামেই খাই আছে খাই দক খুচি খোৱা মই উঠিছো নাই কৈ দিয়া এই মুখটো খোৱা কালি ভতিজাটোৰ জন্মদিন হৈ গ'ল আৰু পিছৰ ভাত খোৱা পৰ্যায়লৈকে হ'ল কিন্তু সেইখিনি ভিডিঅ' কৰিবলৈ নোৱাৰিলোগৈ কাৰণ যিহেতুকে কামৰ ব্যস্ততাটো বহুত বাঢ়ি গ'ল সেইটো কথা আৰু এতিয়া যাবলৈ ওলাইছোঁ গোলাঘাট মানে মই নাচৰ কৰ্মশালা যে কৰিছিলোঁ আজি তাৰপিছত নাটকৰ কৰ্মশালা হ'ল আৰু আজি সামৰণি অনুষ্ঠান আছে নাটক হ'ব আৰু অন্যান্য অনুষ্ঠানো হ'ব গতিকে মই তাত থাকিব লাগিব সেইকাৰণে গোলাঘাট ওলাইছোঁ আৰু সেয়া চাই থাকক ভিডিঅ'টো সেই অনুষ্ঠানত এয়া আহি আছোঁ গোলাঘাট পালোহি এয়া এনেকুৱা হ'ল নীলা চৰাইৰ নাটক আজি সীমান্ত ফুকন ডাঙৰীয়া দেৱে তেওঁ পৰিচালনা কৰিছে এয়া চাওকচোন আপোনালোকে আহিলোঁ বহুত নামত ভালনে এয়া ছেটিংছৰ বস্তুখিনি যা যোগাৰ কৰি আছে এয়া আমাৰ এটি নীলা চৰাই আৰু এটিকৈ কেইবাটি নীলা চৰাইও মেকআপ কৰা হ'ল এয়া সকলোৱে লাগি আছে বাৰু মই অকণমান মেকআপত লাগিলোঁ এই অনুষ্ঠানটি শিশুৰ উমলাচৰাৰ বৰণত অনুষ্ঠিত কৰিবলৈ লৈছোঁ শিশুৰ উমলাচৰা 2003 বৰ্ষত
আমাৰ নাটক শেষ হ'ল। তাৰপিছত মানপত্ৰ বিতৰণ। আনফালে যোৰহাটত একেদিনাখনেই মানুহজনে মেকআপ কৰিছিল নাটকৰ, তাতো এখন নাটক হৈ আছে। তাৰো কিছু ফটো আপোনালোকক দেখুৱালোঁ, চাবচোন। মেকআপসমূহ কেনে পাইছে দেখাত জনাব। এইয়া আপোনালোকে চাওকচোন। আৰু এয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠান। আজিলৈ এনেদৰে ইমানতে সামৰিছোঁ ভিডিঅ', আৰু আকৌ এটি বেলেগ এটি অনুষ্ঠানৰ মাজেৰে আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।